মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে শিক্ষা জ্যোতি এডুকেশ্যন চেনেলটোলৈ ৱেলকাম জনাইছোঁ। অসম জাতীয় বিদ্যালয়ৰ পৰীক্ষাবিলাক হৈ আছে, বছৰেকীয়া পৰীক্ষা 2024-2025 মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 3 ইংলিছ বিষয়ৰ এখন কুৱেশ্যন পেপাৰ, যিখন মই তোমালোকক ছল্ভ কৰি দিম। 2026তো তোমালোকৰ পৰীক্ষা হ'ব, তেতিয়া এনেকুৱা ধৰণৰ পেপাৰবিলাকেই আহিব। এইখন পেপাৰ খুব প্ৰেক্টিছ কৰিবা, তেতিয়া তোমালোকৰ পৰীক্ষাবোৰ ভাল হ'ব। তো যিসকলে নতুনকৈ ভিডিঅ'টো চাইছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এই শিক্ষা জ্যোতি এডুকেশ্যন চেনেলটোৱে কেৱল শিক্ষাৰ ওপৰত বেছ কৰি ভিডিঅ'বিলাক আনি থাকে। তোমালোকৰ ভৱিষ্যতৰ বাবে সুবিধা হ'ব, আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিবা। তো আহা আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰত্যেকটো কুৱেশ্যনৰ বিনিময়ত তোমালোকক 1 মাৰ্ককে দিয়া আছে। হোৱেৰ ইজ পাৰিজাত গোয়িং? পাৰিজাত কলৈ গৈ আছে? ইয়াৰ উত্তৰটো হৈছে পাৰিজাত ইজ গোয়িং টু কাজিৰঙা নেশ্যনেল পাৰ্ক। পাৰিজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ আছে। বি নম্বৰ প্ৰশ্নটো চোৱা। হোৱাট ডাজ ৱাটাৰ লাভ? পানীয়ে কি ভাল পায়? ইয়াৰ আনচাৰটো হৈছে ৱাটাৰ লাভছ দ্য কালাৰফুল ড্ৰেছেছ অফ চিলড্ৰেন। পানীয়ে সৰু ল'ৰা ছোৱালীবিলাকৰ ৰং বিৰঙৰ সাজ পোছাক ভাল পায়। চি নম্বৰ প্ৰশ্নটো চোৱা। হোৱেৰ শুড উই থ্ৰ' দ্য গাৰ্বেজ? আমি জাবৰ জোঁথৰবিলাক, গাৰ্বেজ মানে জাবৰ জোঁথৰবিলাক ক'ত পেলোৱাটো উচিত? থ্ৰ' মানে পেলোৱা। ইয়াৰ উত্তৰটো হৈছে উই শুড থ্ৰ' গাৰ্বেজ ইনটু ডাষ্টবিনছ। আমি জাবৰ জোঁথৰবিলাক ডাষ্টবিনত পেলাব লাগে। ডি নম্বৰ প্ৰশ্নটো চোৱা। হোৱাই ইজ মানসী অলৱেজ লেট ফৰ স্কুল? মানসী সদায় স্কুললৈ কিয় দেৰি হয়? ইয়াৰ আনচাৰটো হৈছে মানসী ৱেকছ আপ লেট, চ' চি ইজ অলৱেজ লেট ফৰ স্কুল। মানসী সদায় ৰাতিপুৱা দেৰিকৈ শুই উঠাৰ বাবে স্কুললৈ দেৰি হয়। ই নম্বৰ প্ৰশ্নটো চোৱা। হু ব্লেছেছ পাৰিজাত? পাৰিজাতক কোনে আশীৰ্বাদ কৰিছিলে? ইয়াৰ আনচাৰটো হৈছে দ্য অল্ড মেন ব্লেছেছ পাৰিজাত। বুঢ়া মানুহজনে পাৰিজাতক আশীৰ্বাদ কৰিছিল। এফটো চোৱা। হোৱেন ডাজ ৱাটাৰ গেট এংগ্ৰি? পানীৰ কেতিয়া খং উঠে? আনচাৰটো হৈছে ৱাটাৰ গেটছ এংগ্ৰি হোৱেন উই ৱেষ্ট এণ্ড পলিউট ইট। পানীৰ তেতিয়া খং উঠে যেতিয়া আমি তাক নষ্ট কৰোঁ আৰু প্ৰদূষিত কৰোঁ। জি নম্বৰ প্ৰশ্নটো চোৱা। হোৱাট আৰ অংকিতা এণ্ড হাৰ ফাদাৰ টকিং এবাউট? অংকিতা আৰু তাইৰ দেউতাকে কিহৰ বিষয়ে কথা পাতি আছে? ইয়াৰ আনচাৰটো হৈছে অংকিতা এণ্ড হাৰ ফাদাৰ টকিং এবাউট দেয়াৰ ছাৰাউণ্ডিংছ। অংকিতা আৰু তাইৰ দেউতাকে সিহঁতৰ চাৰিওফালৰ পৰিৱেশৰ কথা পাতি আছে। এইচ নম্বৰ প্ৰশ্নটো চোৱা। হোৱাট ডাজ দ্য ক্লাছ টিচাৰ চেক? শ্ৰেণী শিক্ষকজনে কি নিৰীক্ষণ কৰিছে? ইয়াৰ আনচাৰটো হৈছে দ্য ক্লাছ টিচাৰ চেকছ দ্য ইউনিফৰ্ম এণ্ড নেইলছ অফ এভৰিৱান। শ্ৰেণী শিক্ষকজনে সকলোৰে ইউনিফৰ্ম আৰু নখ নিৰীক্ষণ কৰিছে। কুৱেশ্যন নম্বৰ 2টো চোৱা। ৰাইট ট্ৰু অৰ ফল্ছ? সঁচা আৰু মিছা লিখিব লাগে। এ পাৰিজাত ইজ এ 7-year-old গাৰ্ল। পাৰিজাত এজনী 7 বছৰীয়া ছোৱালী। ট্ৰু। অংকিতা ইজ ইন ক্লাছ 4। অংকিতা ক্লাছ 4ত। ফল্ছ। অংকিতা ক্লাছ 3ত আছিলে। চিটো চোৱা। উই শুড নট স্পীড হিয়াৰ এণ্ড দেয়াৰ। আমি কেতিয়াও ইফালে সিফালে থু পেলাব নালাগে। এইটো ট্ৰু। ৱাটাৰ ইজ ৰাইটিং দ্য লেটাৰ। পানীয়ে চিঠিখন লিখিছিল। সেইটো ট্ৰু। মানসী এণ্ড ফৰিদা আৰ নেইবাৰ্ছ। মানসী আৰু ফৰিদা ওচৰ চুবুৰীয়া আছিলে। সেইটো ট্ৰু। ফ্ৰেণ্ডছো হয়, ওচৰ চুবুৰীয়াও। মানসী অলৱেজ ডাজ হাৰ ৱৰ্ক হাৰ চেল্ফ। মানসীয়ে সদায় নিজৰ কাম নিজে কৰিছিল। সেইটো ফল্ছ। 3 নম্বৰ কুৱেশ্যনটো চোৱা। মেটচ কলম এ উইথ কলম বি এণ্ড ৰাইট দ্য চেণ্টেন্স। এ অংশৰ লগত বি অংশ মিলাই আকৌ চেণ্টেন্সটো নতুনকৈ লিখিব লাগিব। পাৰিজাত ইজ লুকিং আউটছাইড। চোৱা, মই লিখি দিছোঁ এ থ্ৰ' দ্য উইণ্ড'। ৱাটাৰ হেজ ন' কালাৰ এণ্ড শ্বেপ। মস্কিটোজ কজ ডিজিজ লাইক ডেংগু, মেলেৰিয়া এটচেট্ৰা। দিছ ইজ দ্য বেষ্ট জাৰ্ণি অফ মাই লাইফ। ফৰিদা আস্ক মানসী টু বি পাংচুৱেল। আই অলৱেজ ডু মাই ৱৰ্ক মাই চেল্ফ। 4 নম্বৰ প্ৰশ্নটো চোৱা। ৰাইট দ্য ফাৰ্ষ্ট 4 লাইনছ অফ দ্য পয়েম স্ন'বল। স্ন'বল কবিতাটোৰ প্ৰথম 4 শাৰী লিখা। স্ন'বল বৰফৰ বল। আই মেড মাই চেল্ফ এ স্ন'বল। মই এটা বৰফৰ বল নিজেই বনাইছিলোঁ। এজ পাৰফেক্ট এজ কুড বি। যিমান পাৰি সিমান ভালদৰে বা নিখুঁতভাৱে। আই থট আই উড কিপ ইট এজ এ পেট। মই ভাবিছিলোঁ মই তাক পোহনীয়া জন্তু হিচাপে ৰাখিম। এণ্ড লেট ইট শ্লিপ উইথ মি। আৰু মই মোৰ লগতে তাক শুব দিম। 5 নম্বৰ প্ৰশ্নটো চোৱা। ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ৱৰ্ডছ ফ্ৰম দ্য পয়েম কেটাৰপিলাৰ।
কেটাৰপিলাৰ কবিতাটোৰ পৰা শুদ্ধ শব্দ আনি খালী ঠাইবিলাক পূৰ কৰিব লাগে ব্ৰাউন এণ্ড ফাৰী কেটাৰপিলাৰ ইন হাৰী টেক ইউৰ ৱাক টু দ্য চেডি লিফ অৰ ষ্টাক 6 নম্বৰ প্ৰশ্নটো চোৱা ফাইণ্ড আউট দ্য এক্সন ৱৰ্ডছ ফ্ৰম দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড ৰাইট দেম ছেপাৰেটলি তলৰ বাক্যবিলাকৰ পৰা এক্সন ৱৰ্ড মানে যিটোৱে কিবা এটা কৰা বুজাইছে সেই ৱৰ্ডটো মানে ভাৰ্বটো ছেপাৰেট কৰিব লাগিব বাছি উলিয়াব লাগিব আৰু ছেপাৰেটলি লিখিব লাগিব এ আই প্লে ফুটবল প্লে মানে খেলা প্লেটো হৈছে এটা এক্সন ৱৰ্ড ছাইডত এইটো লিখি দিব লাগিব উই শ্লিপ এট নাইট শ্লিপ সেই চেণ্টেন্সটোত শ্লিপটো এটা এক্সন ৱৰ্ড দ্য গাৰ্ল ইজ ছিংগিং ৱৰ্ডটো এক্সন ৱৰ্ড চি ৰিচ ষ্টৰি বুকছ ৰিচ মানে পঢ়া সেইটো হৈছে এক্সন ৱৰ্ড দ্য কাউ ইজ ইটিং গ্ৰাছ ইটিং ৱৰ্ডটো হৈছে এক্সন ৱৰ্ড 7 নম্বৰ কুৱেশ্যনটো চোৱা ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট এক্সন ৱৰ্ডছ ফ্ৰম দ্য বক্স গিভেন বিল' বক্সটোৰ ভিতৰত কিছুমান এক্সন ৱৰ্ড দিয়া আছে প্ৰত্যেকটো এগেইনষ্টত শুদ্ধকৈ লিখিব লাগিব এ ফিছ চুইমছ বাৰ্ডছ ফ্লাই এ নাইফ কাটছ আইজ চি এ ডগ বাৰ্কছ 8 নম্বৰ কুৱেশ্যনটো চোৱা ফিল ইন দ্য ব্লেংকছ উইথ হেভ অৰ হেজ খালী ঠাইবিলাক হেভ আৰু হেজ বহাই ফুলফিল কৰিব লাগিব এ চি হেজ এ বিউটিফুল ডল চি হি এইবিলাকত সদায় হেজ বহিব তো চি হেজ এ বিউটিফুল ডল তাইৰ এটা ধুনীয়া পুতলা আছে উই ইউ দে আই এইবিলাকত হেভ বহে তো উই হেভ এ স্কুটাৰ আমাৰ এখন স্কুটাৰ আছে দ্য এলিফেণ্ট হেজ এ লং ট্ৰাংক হাতীৰ এডাল দীঘল শুঁৰ আছে মিটু এণ্ড গীতু হেভ মেনি ষ্টৰি বুকছ মিটু আৰু গীতুৰ বহুতো ষ্টৰি বুকছ আছে মিটু আৰু গীতু দুটা মানুহৰ নাম হ'ল দুটা মানুহৰ নাম যদি থাকে তেতিয়াহ'লে হেভ বহিব যদি এটা মানুহৰ নাম থাকে তেতিয়াহ'লে হেজ দ্য মাংকি হেজ এ টেইল বান্দৰৰ এডাল নেজ আছে 9 নম্বৰ কুৱেশ্যনটো চোৱা ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্সেছ ইউজিং এপষ্ট্ৰফি এছ এপষ্ট্ৰফি এছ ব্যৱহাৰ কৰি চেণ্টেন্সটো আকৌ লিখিব লাগিব মাই মাদাৰ হেজ এ ব্লু আমব্ৰেলা মোৰ মাৰ এটা নীলা ছাতি আছে তাক আমি এনেকৈ লিখিব লাগিব দিছ ইজ মাই মাদাৰ্ছ ব্লু আমব্ৰেলা বিটো চোৱা ৰিতু হেজ এ বাইচাইকেল দিছ ইজ ৰিতুজ বাইচাইকেল চিটো চোৱা মিষ্টাৰ শৰ্মা হেজ এ বিগ হাউচ দিছ ইজ মিষ্টাৰ শৰ্মাজ বিগ হাউচ ডিটো চোৱা টিনা হেজ এ ব্লু ফ্ৰক দিছ ইজ টিনাজ ব্লু ফ্ৰক বিটু হেজ এ পেট ডগ দিছ ইজ বিটুজ পেট ডগ 10 নম্বৰ প্ৰশ্নটো চোৱা চিলেক্ট দ্য কাৰেক্ট ৱৰ্ডছ ফ্ৰম দ্য ব্ৰেকেটছ এণ্ড ফিল ইন দ্য ব্লেংকছ কাষৰ ব্ৰেকেটৰ পৰা শুদ্ধ শব্দটো বাছি খালী ঠাই পূৰ কৰিব লাগে হোৱাট ইজ ইয়'ৰ ফাদাৰ্ছ নেম ইয়াত হোৱাট বহিব তোমাৰ দেউতাৰ নাম কি হাউ অল্ড আৰ ইউ তোমাৰ বয়স কিমান হাউ ইয়াত বহিব চি নম্বৰটো চোৱা হুৱেৰ ডাজ ইয়'ৰ আংকল লিভ তোমাৰ খুৰা ক'ত থাকে ডিটো চোৱা হু ইজ ইয়'ৰ ক্লাছ টিচাৰ তোমাৰ শ্ৰেণী শিক্ষক কোন হোৱাই আৰ ইউ ক্ৰাইং তুমি কিয় কান্দিছা হুৱেন ডু ইউ শ্লিপ এট নাইট তুমি ৰাতি কেতিয়া শুৱা কুৱেশ্যন নম্বৰ 11 মেক 5 চেণ্টেন্সেছ ফ্ৰম দ্য ফলোয়িং টেবল তলৰ টেবুলখনৰ পৰা 5টা চেণ্টেন্স বনাব লাগে এতিয়া তোমালোকে এনেধৰণে বনাবা দেয়াৰ ইজ এ ডগ আণ্ডাৰ দ্য টেবল ফাৰ্ষ্ট চেণ্টেন্স ছেকেণ্ড চেণ্টেন্স দেয়াৰ ইজ এন অৰেঞ্জ অন দ্য প্লেট থাৰ্ড চেণ্টেন্স দেয়াৰ ইজ এ মেন ইন ফ্ৰণ্ট অফ দ্য গেট দেয়াৰ আৰ মেনি ষ্টুডেণ্টছ ইন দ্য ক্লাছৰুম দেয়াৰ আৰ 5 পেঞ্চিলছ ইন দ্য বক্স Question number 12. Fill in the blanks using may, may not or can, cannot. খালী ঠাইবিলাক may, may not আৰু can, cannot ব্যৱহাৰ কৰি fill up কৰিব লাগে. The first sentence, can you help me please? B. May I come in teacher? C. My brother can cook. D. May I borrow your book? E. A dog cannot fly. F. Can you sing, Manoj? 13 নম্বৰ কুৱেশ্যনটো চোৱা মেচ কলম এ উইথ কলম বি এ অংশৰ লগত বি অংশ মিলোৱা ফৰ্ক স্পুন ৰিভাৰ ষ্ট্ৰীম স্ক্ৰাব ৰিঞ্জ এ কবলাৰ মেন্স শুজ এ বাচ্চাৰ চেলছ মিট কুৱেশ্যন নম্বৰ 14 ট্ৰান্সলেট দ্য ফলোয়িং চেণ্টেন্সেছ ইনটু ইংলিছ তলৰ বাক্যকেইটা ইংৰাজীলৈ অনুবাদ কৰা প্ৰথম নম্বৰটোত তুমি কিয় চিঞৰি আছা হোৱাই আৰ ইউ চাউটিং ছেকেণ্ড তাৰ এখন পুৰণি গাড়ী আছে হি হেজ এন অল্ড কাৰ 3 নম্বৰটো মদনে খেলি আছে মদন ইজ প্লেয়িং
4 নম্বৰটো মই চাইকেল চলাব পাৰোঁ I can ride bicycle 5 নম্বৰটো তাই খৰকৈ খোজ কাঢ়ে she walks fast 15 নম্বৰ কুৱেশ্যনটো চোৱা write the following sentences one time in good handwriting write in cursive letter তো cursive letterত তলৰ অংশটো লিখিব লাগিব সুন্দৰ হাতৰ আখৰেৰে এইখিনি তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা বাৰে বাৰে প্ৰেক্টিছ কৰিলে হাতৰ আখৰবোৰ ভাল হ'ব 16 নম্বৰটো ৰিডিং কণ্টিনিউয়াছ ইভ্যালুৱেশ্যন আৰু 17টো স্পেলিং এণ্ড ডিক্টেশ্যন তোমালোকে সেইখিনি অলৰেডি স্কুলত লৈ লৈছে তো পেপাৰখন ইমানখনেই আছিলে তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিবা আকৌ লগ পাম নতুন নতুন ভিডিঅ'ৰ সৈতে